দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক অসমীয়া বিষয়টিলৈ এই ভিডিঅ'টিৰ যোগেদি স্বাগতম জনাইছোঁ। কৰোনা ভাইৰাছ কোভিড-19ৰ আক্ৰমণ স্তব্ধ সমগ্ৰ বিশ্ব। বন্ধ হৈ পৰিছে বিদ্যালয় মহাবিদ্যালয়সমূহ। স্বাভাৱিক পাঠ আহৰণৰ পৰা বঞ্চিত হৈছে ছাত্ৰ ছাত্ৰীসকল। তেনে এক পৰিপ্ৰেক্ষিতত দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব পৰাকৈ প্ৰস্তুত কৰা হৈছে এই ভিডিঅ'টি। ভিডিঅ'টিতে আমি আলোচনা কৰিম পাঠ্যপুথিৰ অন্তৰ্গত জিকিৰ কবিতাটি, কবি আজান ফকীৰ। প্ৰথমতে আমি আজান ফকীৰৰ বিষয়ে চমুকৈ জানি লওঁ। আজান ফকীৰ অসমত ইছলাম ধৰ্ম প্ৰচাৰ কৰিবলৈ অহা ইছলাম ধৰ্মগুৰুসকলৰ ভিতৰত অন্যতম আছিল আজান ফকীৰ। কোনোৱে তেওঁ আৰৱ দেশৰ পৰা আৰু কোনোৱে আজমিৰৰ পৰা অসম দেশলৈ অহা বুলি মত প্ৰকাশ কৰে। আনুমানিক খ্ৰীষ্টীয় সপ্তদশ শতিকাৰ মাজভাগত স্বৰ্গদেউ গদাধৰ সিংহৰ শাসনকালত আজান ফকীৰে অসমলৈ আহে। তেওঁৰ আচল নাম হজৰ শ্বাহ মিলান। জনশ্ৰুতি মতে আজান ফকীৰে পোনপ্ৰথম অসমত আজান দি নামাজ পঢ়িবলৈ মুছলমানসকলক শিকাইছিল আৰু সেইবাবে তেওঁৰ নাম আজান ফকীৰ হয়। আজান ফকীৰৰ জীৱন বৰ সংঘাতপূৰ্ণ আছিল। আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত ৰূপাই দাঁত ধৰা নামৰ লোক এজনে আজান ফকীৰৰ চকু কাঢ়িছিল। পিছত আহোম ৰজা গদাধৰ সিংহই তেওঁৰ মহাত্মা বুজি পাই দিখৌমুখৰ খৰাগুৰি চাপৰিত মাটি বাৰী দি মছজিদ সজাই দিয়ে আৰু তাতেই আজান ফকীৰে চকুৰি ভকতৰ সৈতে ধৰ্ম চৰ্চা আৰম্ভ কৰে। তাতেই চাহাবৰ মৃত্যু হয়। এতিয়া তোমালোকে কবিতাটি গীতৰ মাধ্যমেদি শুনা আৰু পঢ়া।
এতিয়া আহোঁ কবিতাটিৰ মূল কথালৈ। কবিতাটিৰ যোগেদি কবিয়ে মানৱ আৰু আল্লাহৰ মাজৰ সম্পৰ্ক আধ্যাত্মিকৰ ওপৰত যে প্ৰতিষ্ঠিত তাক ক'ব বিচাৰিছে। আল্লাহৰ সহায়তে জীৱই জীৱন নদীখন পাৰ হ'বলৈ সক্ষম হয়। মানৱ জীৱন ক্ষণস্থায়ী, দেহ আৰু আত্মাৰ সম্পৰ্ক যেন সজা আৰু মইনাৰ সম্পৰ্কৰ দৰে। মইনা অবিহনে সজাটো যিদৰে মূল্যহীন, আত্মা অবিহনে দেহৰো একেই অৱস্থা। পাৰ্থিৱ সুখবিলাসত মগ্ন হৈ জীৱই জীৱনৰ প্ৰকৃত অৰ্থ পাহৰি যায়, নানা দুখ দুৰ্দশাত ভোগে। ইয়াৰ পৰা মুক্তি লাভ কৰিব পাৰি কেৱল আল্লাহৰ দয়াত। কিন্তু আল্লাহক বিচাৰি পোৱাটো জীৱৰ বাবে কঠিন কাম। পানীয়ে পিয়াসত আৰু অগ্নিয়ে যিদৰে জাৰত মৰে, সেইদৰে জীৱই নিজৰ আত্মাত থকা আল্লাহক বিচাৰি হাবাথুৰি খায়। আল্লাহক বিচাৰি মক্কালৈ গৈও আল্লাহক বিচাৰি নাপায়। আল্লাহ লুকাই থাকে প্ৰকৃত মুছলমানৰ অন্তৰত। সৎকৰ্ম আৰু সৎ জীৱন যাপনৰ মাজেৰে দিন অতিবাহিত কৰা লোকৰ আত্মাত আল্লাহ সদায় বিৰাজমান। তেনে এই লোকেই সংসাৰ সাগৰ পাৰ হয়। এয়ে হ'ল কবিতাটিৰ মূল কথা। জিকিৰ। জিকিৰ শব্দটো আৰবী জিকৰ শব্দৰ অসমীয়া ৰূপ। ইয়াৰ অৰ্থ হ'ল ঘনে ঘনে উচ্চাৰণ কৰা। আল্লাহৰ নাম বাৰে বাৰে উচ্চাৰণ কৰি উপাসনাত আত্মনিয়োগ কৰাটো ইছলাম ধৰ্মৰ এক প্ৰচলিত নীতি। যিবোৰ গীতত সঘনে আল্লাহৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি তেওঁক উপাসনা কৰাৰ বিধানসমূহৰ লগতে ইছলাম ধৰ্মৰ মৌলিক নীতিসমূহ প্ৰকাশ কৰা হৈছে, তাকে জিকিৰ বোলে। জিকিৰ আৰু জাৰি গীতসমূহ অসমীয়া কৃতি সাহিত্যৰ এক অমূল্য সম্পদ। আমি জানো যে জিকিৰসমূহত অসমীয়া থলুৱা ভাষাৰ লগতে আৰবী আৰু ফাৰ্চী মূলৰ শব্দও অন্তৰ্ভুক্ত হৈ আছে। তেনে কেইটামান শব্দৰ অৰ্থ দাঙি ধৰিলোঁ। ৰহম, দয়া, বান্দা, ভৃত্য, সঞ্চাৰ, তলা, সঁচাৰ, আদম, আদি মানৱ, আল্লাহৰ সৃষ্ট প্ৰথম মানুহ। আসমান, আকাশ, ত্ৰিবেণী, গংগা, যমুনা আৰু সৰস্বতীৰ সংগমস্থল, পবিত্ৰ ঠাই, ৰচুল, আল্লাহৰ দূত, দৰিয়া, সাগৰ, নদী, বেহাব, বেপাৰ কৰিব, কুতুব, ধ্ৰুৱ, নক্ষত্ৰ। আশা কৰিলোঁ ভিডিঅ'টিৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলে জিকিৰ কবিতাটি কিছু পৰিমাণে হ'লেও বোধগম্য কৰিবলৈ সক্ষম হৈছে। ভিডিঅ'টি চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ।